অহা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ যাব, মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা। কংগ্ৰেছ দল ইতিমধ্যে ৰাজ্যত নাইকিয়া হৈ গৈছে, চাফা হৈ গৈছে। কংগ্ৰেছক অহা নিৰ্বাচনত উৎখাত কৰিম বুলি বিজেপিয়ে মন্তব্য কৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে শৃংখল চলিহাৰ ইতিমধ্যে ডাঙৰ ঘোষণা। শৃংখল চলিহাই কয় যে শীঘ্ৰেই নতুন ৰাজনৈতিক আঞ্চলিক দল হ'ব অসমত। নেতৃত্ব ল'ব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। ৰাজনৈতিক দল খুলি সংগ্ৰামী যুঁজৰ বাবে পণ লৈছে শৃংখল চলিহাই। লোকসভা নিৰ্বাচনৰ পূৰ্বে শৃংখল চলিহাৰ এই ডাঙৰ ঘোষণা। অহা 30 ছেপ্টেম্বৰৰ পৰা আৰু নচলিব 2000 টকীয়া নোট। এতিয়াৰে পৰা আৰু কোনেও গ্ৰহণ নকৰে আপোনাৰ লগত থকা এই 2000 টকীয়া নোট। এই মুহূৰ্তলৈকে 93% 2000 টকীয়া নোট লাভ কৰিছে RBI বেংকে। ৰাজ্যত ডেংগীৰ ভয়াৱহ ৰূপ। ডেংগী বেমাৰত 6020 জন ব্যক্তি আক্ৰান্ত হৈছে। ডেংগীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 6জনকৈ ব্যক্তি। জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনাইছে চিকিৎসকে। কংগ্ৰেছ দল মুৰ্দাবাদ, বিজেপি বিধায়ক জিন্দাবাদ, মুখ্যমন্ত্ৰী জিন্দাবাদ। চৰ অঞ্চলত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এবাৰ জিন্দাবাদ ধ্বনি দিলে চৰ অঞ্চলৰ নাগৰিকে। মৰিগাঁৱৰ চৰ চাপৰিত বিজেপি জিন্দাবাদ। কংগ্ৰেছ বিধায়কৰ সন্মুখতে চৰত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ দিলে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলে। বদৰুদ্দিন আজমলৰ সৈতে ইতিমধ্যে কংগ্ৰেছৰ মিত্ৰতা ভংগ হৈছে। UDFৰ লগত কংগ্ৰেছে কোনো ধৰণৰ মিত্ৰতা নকৰে বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰাৰ পিছতে কংগ্ৰেছে সংবাদমেল আয়োজন কৰিছে। কংগ্ৰেছ দলৰ সংবাদমেলযোগে কয় যে বদৰুদ্দিন আজমলৰ লগত আমাৰ স্থিতি স্পষ্ট। আমাৰ নেতা ৰাহুল গান্ধীয়ে দিল্লীত ঘোষণা কৰিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIUDFৰ লগত কোনো মিত্ৰতা নহয়। কংগ্ৰেছ কৰ্মী হিচাপে ইয়াতকৈ আনন্দৰ বিষয় একো হ'ব নোৱাৰে। কংগ্ৰেছৰ এই মন্তব্যৰ পিছতে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে জাঙুৰ খাই উঠিছে। অসম কংগ্ৰেছ সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পকেটত। AIUDF আৰু কংগ্ৰেছে অসমত মিলি যুঁজিলে বিজেপি শলঠেকত পৰিব আৰু সেই কাম বিজেপিয়ে কেতিয়াও নিবিচাৰে। বিজেপিয়ে যেতিয়া নিবিচাৰে, বিজেপিৰ বন্ধু যিসকল আছে তেওঁলোকেও কেতিয়াও নিবিচাৰিব। আমি ক্লিয়াৰ আছিলোঁ যে তেখেতসকলে ইণ্ডিয়া জোটবন্ধনত AIUDFক নলয়।